Hello everyone. আজি আমি মৰিগাঁৱত অৱস্থিত দেওশাল মন্দিৰত দৰ্শন কৰিবলৈ আমি পুৱা ঘৰৰ পৰা 11 মান বজাত ওলাই আহিলো। বিশেষকৈ অলপ কিনকিনিয়া বৰষুণ দি আছে, তথাপিতো বেয়া লগা নাই, ভালে লাগিছে বতৰটো। বেছি গৰম নহয় আজি ইমান। আমি গৈ আছো NS37 এদি আৰু আপোনাক গৈ থকাৰ আমাৰ এই জাৰ্নিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলো আৰু আমাৰ ব্লগটো আৰম্ভ কৰিলো। আমি আহি পালোহি দেওশাল মন্দিৰ। আমাৰ গাড়ীখন কাষতে পাৰ্কিং কৰি আমি মন্দিৰত দৰ্শন কৰিবলৈ সোমাই যাম। ইয়াতো অলপ বৰষুণ, মাজতে ৰ'দ, এতিয়া আকৌ বৰষুণ, এনেকৈ আজি দিনটো চলি আছে। উভা দেওৰজাই স্থাপিত কৰা এই শিৱ থানখনত আমি ইয়াত শৰাইভাগৰ সেৱাভাগ কৰিবলৈ শৰাইভাগ লৈ পেলাই আগবাঢ়িছোঁ। আৰু ওচৰৰ এই দোকানবোৰ আৰু ওচৰৰ পৰিৱেশটো এবাৰ আপোনালোকক দেখুৱাই দিলোঁ। বহুত প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা, বহুত মনোমোহা দৃশ্য, বৰ ভাল লাগিছে। মন্দিৰৰ ভিতৰ ভাগতো বহুত ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা। আমি ভিতৰত শ্বেয়াৰ কৰি থকা ভিডিঅ'খিনি আমি আপোনালোকৰ আগত দেখাব নোৱাৰিলোঁ, কাৰণ আমি গোটেইকেইজনেই সেৱা কৰি আছিলোঁ। এতিয়া আকৌ আমি NS37ৰে ঘৰলৈ উভতি আহিছোঁ। আৰু আমাৰ ব্লগটো আজি ইমানেই আছিলে, আৰু সেইবাবে যদি আমাৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, তেতিয়াহ'লে আমাৰ এই ভিডিঅ'টোত লাইক, কমেণ্ট আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আমি আশা ৰাখিলোঁ। আৰু নতুন ভিডিঅ' তাত আকৌ লগ পাম, তাৰে এটি প্ৰতিশ্ৰুতিৰে। এতিয়া বাই বাই।